বেপরোয়া এই মন, বেপরোয়া জীবন, ভাবি গুনি কিলো পাবা জীবন দুদিনিয়া। কাকু খাতি নকৰো, কাৰো কথা নেমানো, লাগে মাথো তোমাৰ হিয়া, নেলাগে দুনিয়া। আগে পিছে ঘূৰিমেই চল পালে জোকামেই, তোমাকে ভাল মই পামেই, বুকু তোমাক ৰাখিমেই, নিয়মৰ টোপোলা কলিয়াই কৰিছো প্ৰেম। বা পাৰবিন দেখোন, ক'ৰ পৰা আহিলি? ইমান দিন খবৰ নাই তোৰ, ফোন কৰিলেও খবৰ নাই তোৰ, আজি আকৌ ফোন নকৰাকৈ হঠাতে ওলালি। আচলতে তোক বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিলোঁ। বাৰু ব। বাৰু কচোন বিয়া কাৰ? বিয়া মোৰে আকৌ, তই কিন্তু এসপ্তাহ আগতে যাব লাগিব দেই। ৰচোন, এইটো মোৰ দাদা এজনী ৰেশ্মা। হাই। হেল্ল'। ৰেশ্মা, তোমাৰ কথা প্ৰায়ে ঘৰত শুনি থাকোঁ, পাৰবিনে কৈয়ে থাকে তোমাৰ কথা। আচ্ছা তহঁতে বচোন, মই চাহ কৰোঁগৈ। ৰচোন, খুৰী ক'ত আছে? তহঁতৰ মাত শুনি চাগে মায়ে পাকঘৰত সোমাল। আচ্ছা তহঁত দুইটাই কথা পাত, মই খুৰীক একেলগে পাকঘৰত মাত দি মই চাহখিনি লৈ আহোঁ। ঠিক আছে। কথা পাত হা। ৰেশ্মা, তোমাক আগতে ক'ৰবাত দেখা যেন লাগিছে। ক'ত বা দেখিলা? পাৰবিনৰ লগতে ক'ৰবাত দেখিছা চাগে। হ'ব পাৰে চাগে। পিছে আপোনাৰ নামটো? মোৰ নাম মুকুল হয়। তুমি পিছে এতিয়া কি পঢ়ি আছা? মই হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া গুৱাহাটীতে BBA কৰি আছোঁ। হোষ্টেলতে থাকোঁ, এতিয়া ঘৰত আহিছোঁ। নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চোৱানা পৰিলো তোমাৰে প্ৰেমতে, নভবাকে মুকুল, এনেইতো তুমি আমাৰ ঘৰত নাহায়ে, পাৰবিনৰ মুখত তোমাৰ কথা শুনিয়ে থাকোঁ। খুৰী, অফিচৰ কামতে বিজি থাকোঁ, ময়ে নাপাওঁ, অফিচতে বহুত টাইম দিব লাগে। চাহ খোৱা। চাহ লওঁ। এইবাৰ আহিলে আমাৰ ঘৰত আহিবাচোন ভাত খোৱাকৈ। আহিম দিয়ক। এইবাৰ নকওঁ, পাৰবিনে ক'লে বহুত হেনো মানুহ মাতিব লগা আছে। হয়। আহিবা কিন্তু। ঠিক আছে খুৰী, আহিম দিয়ক। খুৰী, বিয়াত কিন্তু ঘৰৰ সকলোৱে যাব লাগিব দেই। আৰু ৰেশ্মাটো এসপ্তাহ আগতেই যাব লাগিব। হ'ব দে, তই নামাতিলেও যাম মই। ঠিক আছে খুৰী, আমি আৰু বিয়াত মানুহ মাতিব লগা আছে, আমি এতিয়া গৈ থাকোঁ। আহিছোঁ, যাওঁ হা। যাব। খুৰী, আহিছোঁ দিয়ক। ৰেশ্মা, আহিছোঁ। পাৰবিন, পাৰবিন, এইফালে আহাচোন। দাদা ক। কথা এটা আছিল পাৰবিন। কি কথা? মোক মানে ৰেশ্মাৰ নাম্বাৰটো লাগিছিল। কিয়? মানে কথা এটা আছিল তাৰ লগত। কি কথা মোকে কচোন, মই কম নহয়। নাই, তাকে কৈ দিম দিয়া, তুমি নাম্বাৰটো দিয়া না প্লিজ। আচ্ছা ল, 908535। আচ্ছা ঠিক আছে। হেল্ল'। ৰেশ্মা নেকি? মই মুকুলে কৈছিলোঁ, তোমাৰ নাম্বাৰটো পাৰবিনৰ পৰা ল'লোঁ। ফোন কৰাই বেয়া পালা নেকি? নাই, কিয় বেয়া পাম, ভালে আছেনে আপুনি? আছোঁ দিয়া, তোমাৰ? আছোঁ দিয়ক ভালে।
অঁ মোক আপুনি আপুনি কৈ থাকিব নালাগে, তুমি বুলি ক'লেই হ'ব। অ'কে। অঁ শুনাচোন, কাইলৈ যদি ফ্ৰী আছে লগ কৰিব পাৰিম নেকি? আছোঁ ফ্ৰী। হ'ব দিয়ক, কাইলৈ লগ পাম। এতিয়া ৰাখিছোঁ, বাই। বহুত সময় ৱেইট কৰিলা নেকি? মোৰ আহোঁতে অলপ দেৰিয়ে হ'ল। নাই একো নাই, হ'ব। আচ্ছা, খবৰ কোৱাচোন। মোৰ ভালেই, তোমাৰ? মোৰ খবৰ ভালেই। ৰেশ্মা, তোমাক কথা এটা সুধো, বেয়া পাবা নেকি? নাই, নাপাওঁ। সোধা। তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি? নাই, তোমাৰ? বৰ্তমান নাই। মই মানে এবছৰ আগত শোভা নামৰ ছোৱালীজনী ভাল পাইছিলোঁ। অ' ৰেশ্মা, তোমাক কথা এটা সুধো, বেয়া নোপোৱা যদি? সোধা। মানে মই কথাবোৰ ইমান ঘূৰাই পকাই ক'ব নাজানো। তোমাক মানে মই প্ৰথম দেখাৰ পৰা ভাল পোৱা হৈ গৈছোঁ। তোমাক মোৰ ভাল লগা হৈছে। তোমাৰ লগত কথা পাতিব মন যায়। যদি মই তোমাক ভাল পোৱাৰ প্ৰস্তাৱ দিওঁ, তুমি মানি ল'বানে? মোৰ দেৰি হৈছে, মই যাওঁ দিয়া। হেই, মোৰ কথাৰ এনচাৰ নিদিলা যে? ফোনত জনাম দিয়া। হ'ব বাৰু। য়েছ! ইছ, ইমান টাইম তাই ফোনটো কৰিম বুলি ফোনে কৰা নাই। বা বেয়াই পালে নেকি তাই মোক? নে এবাৰ ফোনটো কৰিয়ে চাওঁ মই। অ' ৰেশ্মা, মই তোমাৰ ফোনকে অপেক্ষা কৰি আছিলোঁ। বেয়া পালা নেকি কথাটো সদায়? নাই নাই, কিয় বেয়া পাম? আচলতে মই তোমাক প্ৰথম দেখোঁতেই প্ৰেমত পৰি গৈছিলোঁ, কিন্তু ক'ব পৰা নাছিলোঁ। কি? সঁচাই কৈছাতো? অঁ, সঁচাই ক'লোঁ। তুমি মোক ভাল পোৱা? অঁ, বহুত ভাল পাওঁ। ৰেশ্মা, শুনা না, কোৱা। যদি কাইলৈ ফ্ৰী আছা, ক'ৰবাত ফুৰিব যাওঁ ব'লা। বহুত কথা পাতিম তোমাৰ লগত, য'ত আমাক কোনো আমনি নকৰিব। মই এফালৰ পৰা কৈ যাম আৰু তুমি মনে মনে শুনি থাকিবা। আছোঁ ফ্ৰী। অ'কে, হ'ব দিয়া। এতিয়া ৰাখিছোঁ হা, বাই। অ'কে, বাই। অফিচলৈ কেতিয়া যাবানো? যাম আৰু কেইদিনমান পিছতে যাম। অফিচত বহুত কাম আছে। অফিচৰ পৰা কল কৰিয়ে আছে। আৰু ৰেশ্মা, তোমাক আজিৰ পৰা ৰেশ্মা নহয়, ধুনু বুলি মাতিম। ঠিক আছে, আজিৰ পৰা ময়ো তোমাক পাবু বুলি মাতিম। ধুনু, তোমাক মই বহুত ভাল পাই পেলাইছোঁ। তোমাক নাপালে মই মৰি যাম বুলি নকওঁ, কিন্তু মোৰ জীৱনটো আদৰুৱা হৈ ৰ'ব। ময়ো তোমাক বহুত ভাল পাই পেলাইছোঁ। প্লিজ মোক এৰি থৈ নাযাবা। নাযাওঁ মই মোৰ ধুনুটো। तेरी मेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ, ओ मेरी मेहरुआ, ओ मेरी मेहरुआ, मेरी मेहरुआ। নীলি নীলি মৰম বুকু সপোন সপোন দুচকু। আচ্ছা কোৱাচোন ধুনু, তুমি কি খাই ভাল পোৱা? মই কণী, চিকেন আৰু বহুত কিবা কিবি। আৰু তুমি কি ভাল পোৱা? মই শাক খাই ভাল পাওঁ। শাক?
তুমি শাক খাই ভাল পোৱা শাক খাই ভাল পাওঁ। ঠিক আছে ঠিক আছে সেইবাৰ আমাৰ ঘৰত আহিলে তোমাক শাকৰ আঞ্জাৰে ভাত খুৱাম সঁচা সঁচা অ শুনা আমাৰ ঘৰত সোনকালে যাবা কিন্তু নহ'লে মই হোষ্টেললৈ গ'লে তোমাক লগেই নাপাম যাম বাৰু ধুনু ধুনু তুমিও গুৱাহাটীত থাকা ময়ো গুৱাহাটীত থাকোঁ আমি দুটা বেলেগ বেলেগ থকাতকৈ একেলগে থাকিব পাৰোঁ ন পাৰি কিন্তু যদি ঘৰত গম পায় নাই নাপায় নাপায় মায়ে ফোন কৰিলে তুমি হোষ্টেলত থাকা বুলি কৈ দিবা এনেও তোমাৰ পঢ়া হৈ গ'লে বিয়া পাতিমেই ন হ'ব দিয়া মহাশয় এতিয়া মোৰো দেৰি হ'ল ঘৰলৈ যাওঁ নহ'লে আকৌ মায়ে চিন্তা কৰি থাকিব ঠিক আছে ব'লা ব'লা এনেকৈ মুকুল আৰু ৰেশ্মাৰ প্ৰেম আৰম্ভ হ'ল আৰু দুই গুৱাহাটীলৈ গৈ একেলগে থাকিব ল'লে আহকচোন চাওঁ তাৰ পিছত কি হ'ল বাবু হা শুনা না আমিও এদিন এনেকুৱা সপোনৰ ঘৰ এখন সাজিম য'ত কেৱল তুমি আৰু ময়ে থাকিম আৰু আমাৰ সপোনবোৰ লগত থাকিব হ'ব দিয়া মোৰ ধুনুটো আমিও এদিন এখন এনেকুৱা সপোনৰ ঘৰ সাজিম য'ত তুমি মোৰ লগত সদায় থাকিলে হ'ল মই তোমাৰ লগত সদায় আছো মায়ে ফোন কৰিছে অ মা কি কৰি আছে মাজনী কলেজৰ পৰা আহি হোষ্টেলতে আছো অ' খোৱা লোৱা হ'লনে তোৰ খাইছো মা মা কথা এটা হ'ল নহয় কি কথা মাজনী মোৰ কলেজৰ এডমিশ্যন এডমিশ্যন কেতিয়া মাজনী পইচা লাগিছিল নহয় মোৰ হাততো এতিয়া তেনেকৈ পইচা নাই 2 মাহমান লাগিব এঠাইৰ পৰা পাব লগা আছে অহা সপ্তাহতে মোৰ এডমিশ্যন ঠিক আছে মই ক'ৰবাত যোগাৰ কৰিব পাৰোঁনে চাওঁ ঠিক আছে মই এতিয়া ৰাখোঁ ঠিক আছে মাজনী ধুনু মাৰ লগত যে পইচাৰ কথা পাতিলা কি পইচাৰ কথা অ' মানে মোৰ অহা সপ্তাহত এডমিশ্যন তাকেই কৈ আছিলোঁ জানা মোৰ হাতত এতিয়া একেবাৰে পইচা নাই মায়ে ক'ৰবাৰ পৰা যোগাৰ কৰি দিম বুলি কৈছে চাওঁ কি হয় মই আছো নহয় তুমি চিন্তাই নকৰিবা তুমি ইমান টকা ক'ৰ পৰা দিবা নালাগে মই এইবাৰ নোৱাৰিলে অহাবাৰলৈ লৈ ল'ম নাই দিয়া মোৰ গাড়ীখনে বিক্ৰী কৰি দিম মোৰ গাড়ীখন এনেও পৰি থাকোঁ হেই পাগল হৈছা নেকি নালাগে মোক বাৰু ঠিক আছে হ'ব দিয়া এইটো মুকুল আনবহে কিয়া মুকুল ভাই বহুদিন মূৰত আমাৰ গাঁৱত যে আমাক পাহৰিলি নেকি নাই কিয় পাহৰিব পিছত যিহে প্ৰেছাৰ আহিব সময় নাপাব ডাঙৰ মানুহটো ভাই আমাকনো পাত্তা ক'ত দিবি তেনেকুৱা একো নহয় অ' আচলতে বিপদত পৰিয়ে গাঁৱলৈ আহিব বিপদ কি বিপদ আমি আছো নহয় কি বিপদ কচোন মানে অহা সপ্তাহত ৰেশ্মাৰ এডমিশ্যন মোৰ হাতত তেনেকুৱা জমা পইচা নাই অ' মই ভাবিছোঁ গাড়ীখনো ঘৰত এনেই পৰি থাকে গাড়ীখনকে বিক্ৰী কৰি দিওঁ তোমালোকে পৰা যদি মোক কাষ্টমাৰ এটা চাই দিয়াচোন প্ৰেমিকাৰ কাৰণে তই গাড়ী বিক্ৰী কৰিব ওলালি শুন ভাই আজিকালি ছোৱালীক সহজতে বিশ্বাস কৰি নলবি দে হয় ভাই তাই তেনেকুৱা ছোৱালী নহয় মোক বহুত ভাল পায় অ' ময়ো তাক বহুত ভাল পাওঁ ঐ ৰ সেইদিনা মোক ৰাহুলে কৈছিল তাক হেনো ছেকেণ্ড হেণ্ড স্কুটি এখন লাগে ৰখচোন তাক এটা মই ফোন কৰি লওঁ অঁ মিনাজুল ক এই স্কুটি এখন আছে বহুত ভাল কণ্ডিশ্যনত আছে তই চিন্তা কৰিব নালাগে মোৰ বন্ধু এজনৰে হয় ৰবি তেন্তে মই গৈ আছোঁ যদি পচন্দ হয় এতিয়াই লৈ ল অঁ গৈছোঁ দে মই আহি আছে ধুনু অ' ধুনু ধুনু
এয়া চোৱা তোমাৰ বাবে কি আনিছোঁ। ইমান টকা আছে ক'ত পালা তুমি? তোমাৰ এডমিশ্যনৰ কাৰণে চিন্তা কৰি থাকিব নালাগে অ'। তোমাৰ এডমিশ্যন এইবাৰেই হ'ব। বাবু বাইক বেচিলা ন? গাড়ীহে বিক্ৰী কৰিলোঁ আৰু কেতিয়াবা পইচা হ'লে আৰু লৈ ল'ম। এইটো কিন্তু তুমি ভাল কাম নকৰিলা। হেই পাগলী, এইটো সময়ত বাইকৰ প্ৰয়োজন নহয়, তোমাৰ এডমিশ্যনৰহে প্ৰয়োজন। লাভ ইউ বাবু। লাভ ইউ টু ধুনু। ধুনু, অ' ধুনু, এইফালে আহাচোন। কি কোৱা? মই অফিচলৈ যাওঁ। তোমাক যাব দিব মনেই নাই, কিন্তু যাবতো লাগিবই। তুমি কিন্তু ঘৰত সোনকালে আহিবা, মই ৰৈ থাকিম। হ'ব দিয়া, মই গৈ থাকোঁ। বাই। বাই। অ' ধুনু, ঐ বুঢ়া, চা তোৰ টি চাৰ্ট পিন্ধিছোঁ, কেনেকুৱা লাগিছে? বা মজা লাগিছে দেই ধুনু কাজি। এই আজিৰ ডিনাৰ ঘৰত কৰিবা নে অফিচত কৰিবা? চাওঁ ৰ'বাচোন। চাওঁ নহয়, মই আজি তোমাৰ কাৰণে শাক ৰান্ধিছোঁ। ডিনাৰ একেলগে কৰিম। মই ৰৈ থাকিম, তুমি সোনকালে আহিবা। তেনেহ'লে এতিয়া ৰাখিছোঁ দিয়া। মই কামখিনি শেষ কৰি ঘৰতে ডিনাৰ কৰিম দিয়া আজি। অ'কে, বাই। বাই। মুকুল আৰু ৰেশ্মাই সিহঁতৰ প্ৰেম 2 বছৰ অতিক্ৰম কৰিলে। চাওঁ আহক তাৰ পিছৰ কাহিনী। এই শুনা না, অঁ কোৱা। মোক পাহৰি যাবা ন? তুমি এইবোৰ কি কৈছ? মই তোমাক কেনেকৈ পাহৰিম? নহয় মানে জীৱনত প্ৰথমবাৰ প্ৰেমত পৰিছোঁ যে। অঁ তুমি হোষ্টেলৰ পৰা কেতিয়া আহিবা? মই হোষ্টেলৰ পৰা কালি পৰহিৰ ভিতৰতে যামগৈ। ঠিক আছে বাৰু, আহিবা। দুৱাৰখন খোলোতে ইমান টাইম নে? কি কৰি আছিলা ধুনু? নাই এনেই আছিলোঁ মই। অঁ শুনা, মই কাইলৈ ঘৰত যাম। তোমাৰ এইকেইদিন কি হৈছে? সকলো সময়তে ঘৰত যাম কৈ থাকা যে। মোৰ একো হোৱা নাই, মই সেইবোৰ একো নাজানো। মই মুঠতে কালি ঘৰত যাম। সঁচাকৈ ৰেশ্মাই মুকুলক একো নজনোৱাকৈ ঘৰলৈ গুচি গ'ল। মুকুলে হেজাৰ চেষ্টা কৰিও তাইৰ লগত যোগাযোগ কৰিব নোৱাৰিলে। এতিয়া চাওঁ আহক শেষৰ কাহিনী। হেল্ল', কি হৈছে তোমাৰ? কিয় এনেকৈ ফোন কৰি আছা মোক? তোমাৰ প্ৰব্লেমটো কিহত আচলতে? ঐ শুনাচোন, তুমি মোক নোকোৱাকৈ ঘৰলৈ গুচি গ'লা যে। কি হৈছিল তোমাৰ? তুমি কিয় গ'লা মোক নোকোৱাকৈ? মই কিবা ভুল কৰিছোঁ নেকি? শুন, তোৰ দৰে ভিক্ষাৰী এটা কোনে ভাল পাব হা? কি আছে তোৰ? ভিক্ষাৰীৰ জাত কৰবাৰ তুই। শুন, আৰু আজিৰ পৰা মোক ফোন নকৰিবি আৰু কেতিয়াও মোৰ জীৱনত ডিষ্টাৰ্ব কৰিব নাহিবি, বুজিলি? ফোন ৰাখ এতিয়া। হেল্ল' 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 ৰেশ্মা।
বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী। হেল্ল' মা অ' বাবা ভালে আছানে? অ' মা আছোঁ মই ভালে। বাবা তোক গেলি বৰকে মনত পৰি আছে অ'। মা মই অহাকালি ঘৰত আহিম দে। অ' বাবা সোনকালে আহ তই। অঁ হ'ব দে মা, ঠিক আছে মা, হ'ব দে। চা ভাই, আমি দুনিয়াত জন্ম লৈছোঁ যাতে সুখ দুখৰ মাজতে কটাব লাগিব। তই কি বাকী থকা দিনকেইটা তাৰ কথা ভাবি দুখতে কটাবি নেকি? শুন, তোকতো আমি সৰুৰে পৰাই লগ পাইছোঁ। শুন, তই এইবোৰ কথা বাদ দি এটা নতুন জীৱন আৰম্ভ কৰ। আজি তোক তাই পইচা নাই বাবে এৰি গৈছে, এইবাৰ তই পইচা বনা, এদিন তই তাইতকৈ ভাল ছোৱালী পাবি। অঁ মুকুল, তই ইয়াত থাকিলে তাইৰ বাবে বেছিয়ে মনত পৰি থাকিব। তই 2 বছৰমান বাহিৰত কাম কৰ, মনটো ভাল লাগিব। অঁ মই আজিয়ে ঘৰত আহিছোঁ। নাই কামৰ বাবে সময় নাপাওঁ আহিব। এতিয়া প্ৰেম কৰিব সময় নাই,
যাৰ বাবে পৃথিৱীলৈ আহিছোঁ সিহঁতকনো কেনেকৈ দুখ দিওঁ মা দেউতাই যি কৰে পিছলৈ সেয়ে হ'ব দে এতিয়া ৰাখিছোঁ দিয়া বাই হে ৰবক ভিডিঅ'টো নাকাটিব এইটো মোৰ সঁচা প্ৰেম কাহিনী আছিল জীৱনত বহুত কষ্ট হৈছোঁ মা দেউতাক লৈ এতিয়া নতুন জীৱন এটা আৰম্ভ কৰিছোঁ